দোস্ত এইটো টাইমত হয়তো তুমি অকলশৰীয়া অনুভৱ কৰি আছো, কিন্তু এইটো টাইমত তোমাৰ কৰণীয় হৈছে তুমি ধৈৰ্য ধৰা, সবৰ কৰা, কেতিয়াও ভয় নকৰিবা। ইব্ৰাহিম আলাইহিছ সালামৰ কাৰণে যি জুই তৈয়াৰ কৰা হৈছিল তেখেতক জ্বলাই দিয়াৰ কাৰণে, সেই জুই ইব্ৰাহিম আলাইহিছ সালামে নিজ চকুৰে দেখিছিল আৰু গম পাইছিল যে সেই জুইত ইব্ৰাহিম আলাইহিছ সালামক জ্বলাই দিয়া হ'ব। ইয়াৰ পিছতো দোস্ত তেখেতে যি আল্লাহৰ যি ভৰসা, সেই ভৰসা কেতিয়াও এৰি দিয়া নাছিলে। তেখেতৰ কি অন্তৰত ভয় নাছিলে? যি আল্লাহৰ ওপৰত ভৰসা কৰিব তাক আল্লাহে মদত কৰিবই কৰিব। আপুনি যিখন ময়দানত নামিব, যদি আল্লাহক ভৰসা কৰি আল্লাহক অন্তৰত বহুৱাই সেই ময়দানত নামে, সেই ময়দানখনেই আপোনাৰ হৈ যাব। চুপচাপ কৰি মাত্ৰ আল্লাহৰ ওচৰত আহা আৰু এই দুনিয়ায় আল্লাহৰ বিষয়ে যি কওক যি নকওক তাত কোনো পৰৱা নকৰি স্ত্ৰীফ মাত্ৰ আল্লাহৰ ওপৰত একিন ৰাখক, আল্লাহৰ ওপৰত ভৰসা ৰাখক। আৰু আল্লাহে যেতিয়া মদত কৰিব ন, এই দুনিয়াৰ 2-4টা পুতলাৰ কোনো জৰুৰত নাই, কোনো প্ৰয়োজন নাই দোস্ত।